আমাৰ লয় মমায়েকৰ ঘৰত আহি ইমানেই আৰাম ভাত নিজে খাব নালাগে মাহীয়েকে খুৱাই দিছে ভাত কিহে খুৱাইছ নেমুটো আৰু ভাল পায় আমাৰ লয়ে খাই পিনি হয় নাই ইয়াৰ আৰাম হৈছে নে তোমাৰ হৈছে কিমান আৰাম হৈছে বহুত মুখে কোৱা আকৌ মুখ আছে নাই চাওঁ সেইখন মুখ আৰু এইফালে আইতাই ৰাতিপুৱা চাহ তাহ খাই লৈ তামোল কাটি আছে তামোল খালে নাই খালে তামোল কাটি আছিলে আৰু তামোল এয়া আৰু মই অকণমান খাম বুলি কলত অকণমান মোৰ হাতত দিলে তাকে অকণমান খাম এতিয়া আৰু তামোলখন খাই ল'লো আৰু এটা বস্তু আপোনালোকক দেখুৱাম আমাৰ মায়ে লগাইছে সৰু দাদাই ক'ৰবাৰ পৰা আনিছিলে এইজোপা গছ এইজোপা চিত্ৰনলা গছ এনেকৈ অকণমান ছিঙি পিনি এনেকৈ গোন্ধ ল'ব লাগে একদম চিত্ৰনলা কিন্তু নাজানো এইটো কেনেকৈ ওলাই মানে চিত্ৰনলাটো কিন্তু গছজোপা এইজোপা হয় চিত্ৰনলা আৰু বিৰাট ধুনীয়া গোন্ধ আৰু এয়া দেখিছেনে বাৰীত লাগি আছে গোল নেমু তাৰে গোল নেমু দুটামান ছিঙি লওঁ ভাত খাবৰ কাৰণে চব ওখৰত আছে ওপৰত চব ওপৰত আছে তলত খুব কমেই আছে এইটো এটা তলত আছে লয় কেতিয়া মাহীয়েকে শুৱাই আছে লয় মোক বেয়া পালে কেলে বেয়া পালে কোৱাচোন মই লয়ক পিটিলো আজি সেইকাৰণে বেয়া পালে যিবোৰ উৎপাত কৰিছে ইয়াত হয় নাই আইও দুখ লাগিলে কান্দি আছোন অকণমান ময়ো শুই উঠি আহি পিনি বননিত এনেকৈ ভৰিকেইটা দিছোঁ আৰু ভণ্টিক ইফালে সিফালে চাই আছোঁ আস্থাক মানে মিমিক কামত লগাইছোঁ এনে থকাতকৈ চুলি মালিচ কৰিবলৈ লগাইছোঁ মানে মাথা মালিচ কৰিবলৈ চুলি মালিচ নহয় কি কৰিছা ভাল লাগিছে ইয়াত থাকি ওচৰলৈ আহা আকৌ ভাল লাগিছে নে ইয়াত থাকি মিমি ভাল নাই বেয়া ভাল বেছিকে কোন ভাল বেছিকে মই ভাল আৰু কমকে মিমি আৰু দেতা কমকে মিমি আৰু দেতা বেছিকে মই ভাল চুমুৰা দি দিয়া মজা আৰু এতিয়া মই চুলিটো মালিচ কৰি পিনি মিমিয়ে একাপ চাহ বনাব চাহ একাপ খাম চাহত চেনি নিদিব হয় নাই এয়া মিমিয়ে চাহ বনাই আনিলে আৰু এজনী খাইছে কি চাহ কেকটো কোনে বনালে মই তই বনাইছ বুলি ভাবিছিলো হাতখন নমা দেখিলে হা কিনি অনা কেক না কেকটো কেনেকুৱা লাগিছে খাই ভাল লাগিছে কেকটো কোনে বনালে জানা নাই মই বনালো তো তুমি কথা এটা কৈছো কিনি অনা কেকটো বেছি ভাল লাগে নে মই বনোৱা কেকটো খাই ভাল লাগে কোৱা 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 মই বনোৱাটো মুখে কোৱা এতিয়া ধুনীয়াকে চাহ একাপ খাই লওঁ তাৰপাছতে আছে ছাগলী মাংস আৰু ছাগলী মাংসটো বনাম এতিয়া মই হয় ছাগলী মাংস কি খাবি তই পোলাও ছাগলী মাংস পোলাও এতিয়া মই বনাম আমাৰ ল'ৰাই খাব নাখায় খাব আমাৰ ল'ৰাই চবচে বেছি কি মাংস খাই ভাল পায় কি চিকেন আৰু ছাগলী এতিয়া মই মাংস বনাম ঠিক আছে আৰু এইফালে মই বনাই আছো ছাগলী মাংস লগত দুটা গোটা
নহৰু দি দিছোঁ। এনেকৈ নহৰু দিলে কোনে কোনে খাই ভাল পায় কমেণ্ট এটা কৰিবচোন। মই কিন্তু বহুত বেছি ভাল পাওঁ গোটা নহৰু এনেকৈ দিলে। এয়া বনাই আছোঁ পোলাও। আচলতে মোৰ দেউতাই ছাগলী মাংস আৰু পোলাও খাই বহুত ভাল পায়, আৰু মই গ'লে দেউতাক এসাঁজ বনাই খুৱাওঁ আৰু ছাগলী মাংস আৰু পোলাও। আৰু আপোনালোকেওনো কোনে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন, ছাগলী মাংস আৰু পোলাও। এয়া মোৰ থালখন ৰেডি হৈ গ'ল। দেউতাৰ কাৰণে মই বাঢ়ি ল'লোঁ ছাগলী মাংস আৰু পোলাও। আপোনালোকৰ আকৌ নতুন এটা ব্লগত লগ পোৱাৰ আশা আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।